এতিয়া আহিছে নেকি মানে ঘূৰি দিয়া গাড়ীখন তুমি বেকত ৰাখা ইয়েছ মানে ডাইৰেক্ট তুমি সানলাইটটো পাই আছা বিদুল তোমাক কেইটা হ'ল টোটেল চব আহিছে না লাইভ আগৰ লাইভটো ডিলিট কৰি দিবলগীয়া হ'ল কাৰণ পজ হৈ গৈছিলে সেইকাৰণে মই ধৰিবই পৰা নাছিলোঁ আহিছে অভিজিত হেল্ল' বাহাৰুল হাই হাই হেল্ল' ফ্ৰেণ্ডছ কুমাৰ জ্যোতিকা পুতুল বৰ্ষা নিকুমণি হেল্ল' এই বঢ়িয়া বাহাৰুল অভিষেক আজি আচলতে খুব সুন্দৰ কাম এটা কৰি আছোঁ সেইকাৰণে লাইভ এটা আহিলোঁ আৰু লাইভটো আহিলোঁ কাৰণ কামটো যেতিয়া আমি কৰি থাকোঁ তেতিয়া কেতিয়াবা মন যায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ সেইকাৰণেহে আহিলোঁ একদম মাছ প্ৰদীপে কৈছে ধে বাহ নিনহাঞ্জুল কি খবৰ আজিত ৰূপজ্যোতি সকলোকে হেল্ল' কৈছোঁ ভাল কৌশিক মোৰ তোমাৰ ভাল গীতা ৰিংকি দীপ প্ৰথমে কৈ লওঁ মই আজি আমি আছোঁ এতিয়া সোণাপুৰত আৰু ইয়াতে আমাৰ শ্বুটিং চলি আছে ইয়াতে আমি আচলতে এটা প্ৰমোশ্যনেল এটা আমি শ্বুট এটা কৰি আছোঁ আৰু সেয়া হৈছে এলিয়ৰ ডিজাইনৰ কাৰণে আৰু খুব ভাল কাম ইতিমধ্যে কৰি আছে সেই কোম্পানীটোৱে আৰু তেওঁলোকৰ প্ৰমোশ্যনেলৰ এডৰ কাম এটা আমি কৰি আছোঁ কিন্তু যদিও আমি ইয়াত কাম কৰি আছোঁ ইয়াত অকণমান এডটো বেলেগ ধৰণৰকৈ কৰিছে এই কাৰণ মই একেবাৰে কৰ্পৰেট একদম অফিচৰ এটা লুকত আছোঁ কিন্তু আমাৰ একদম পথাৰত কাম হৈছে গতিকে সেইটো এটা বেলেগ ধৰণৰ এটা সোৱাদ পাব মানুহে আৰু যেতিয়া আমাৰ গোটেই প্ৰমোশ্যনেল এডটো তৈয়াৰ হৈ যাব তেতিয়া আপোনালোকে দেখিব ভাল পাব তেওঁলোকে আচলতে এই ফাৰ্মখনে ডিজাইনিঙৰ কাম কৰে সুন্দৰকৈ ডিজাইন কৰে ঘৰ হওক কনষ্ট্ৰাকশ্যন হওক তাৰপাছত কনষ্ট্ৰাকশ্যনৰ কাম কৰে মানে ঘৰেই হওক অফিচেই হওক অৰ্গেনাইজেশ্যনেল ইনষ্টিটিউশ্যন এই সকলোবোৰৰ ইণ্টেৰিয়াৰৰ কাম কৰে দ্য এলিয়ৰ ডিজাইন লেন্স কি ৰিদিপ দা লেণ্ডস্কেপিঙৰ কামো কৰে মুখে নুফুটে হেল্ল' মেম মাইনা মুকুল খুব ধামধুম গৈ আছে মই সেইকাৰণে হেৰি হোৱা নাই আনন্দ থেংক ইউ মই একদম অফিচত যোৱা এটা আউটফিট মানে পিন্ধি আছোঁ আৰু কহুৱা যদিও এতিয়া কহুৱা ঘাঁহ গতিকে তাৰ মাজত আমাৰ শ্বুটিং হৈছে আৰু মোৰ তুমি মোৰ মেকআপ কৰিছে এয়া অভি সদায় থাকে সকলোৱে মোৰ ফেচবুকৰ পৰিয়ালটোৱে জানেই মোৰ মই কাম যেতিয়া কৰি থাকোঁ তেতিয়া মোৰ গোটেই টিমটো কেনেকৈ থাকে আৰু আচল মই এয়া অভি কিবা ক'বা নমস্কাৰ আৰু খুব ভাল লাগিছে ধুনীয়া কাম এটা কৰি আছোঁ পুৰা ৰ'দত আৰু পুৰা আউটডোৰ শ্বুট হৈ আছে খুব ভাল লাগিছে এনজয় কৰি আছোঁ আৰু বাকী মই সেইফালে ৰাজীৱ আছে আৰু মই আচল প্ৰথমতে ক'লৈ গ'ল হেৰিটো আচল মানুহজনলৈ চিনাকি কৰি দিওঁ এইজন হৈছে দ্য এলিয়ৰ ডিজাইনৰ স্বত্বাধিকাৰী ত্ৰিদীপ দা বুলি কওঁ আমি ত্ৰিদীপ দাই ঘূৰি ফুৰি ভাল পায় ত্ৰিদীপ দা খুব চৌখিন হয় যদিও তেওঁ কনষ্ট্ৰাকশ্যনে হয় গোটেই কামটো বেলেগ ধৰণৰ কিন্তু তথাপিও ফটোগ্ৰাফীত তেখেতৰ ইণ্টাৰেষ্ট আছে গতিকে এই সাংস্কৃতিক পথাৰখনত তেওঁ এগৰাকী খুব কষ্ট কৰা কৰ্মী বুলিয়েই ক'ব পাৰিম আৰু সাংস্কৃতিক পথাৰখন ভাল পায় গতিকে ত্ৰিদীপ দা কিবা ক'বা ইটছ অ'কে ফাইন তোমাৰ ফাৰ্মখনৰ কথা কিবা ক'বা নেকি So basically আমি ইণ্টেৰিয়ৰ ডিজাইনিং কনষ্ট্ৰাকশ্যন এণ্ড লেণ্ডস্কেপিঙৰ গোটেইখিনি কাম কৰোঁ চ' আজি আমাৰ প্ৰমোশ্যন শ্বুট হয় চ' নিশ্চিতাই খুব ধুনীয়াকৈ কৰি আছে আমি গোটেইখিনি কৰি আছোঁ মনোজ উদীয়মান অভিনেতা মনোজ হৈছে আমাৰ একদম বড়োলেণ্ডৰ একদম হেৰি ডেকা ল'ৰা আৰু একদম হেৰি এতিয়া য'ত থাকে আচলতে মনোজ আচলতে বিজনী ন বিজনী এতিয়া যি এতিয়া কথা কৈছে খোৱাৰ কথা কৈ আছে আমাক লোভ লগাই আছে এতিয়া মনোজ তুমি আমাৰ চোৱা মোৰ
কি তুমি সকলোকে মাতিছাতো খাবলৈ হেৰি কি কয় মোৰ এতিয়া কোকৰাঝাৰ হেৰি বিজনী তাৰ পাছত বঙাইগাঁও ফালৰ এতিয়া মোৰ ফেন্স সকল মোৰ বন্ধুখিনি আছে ইয়াতে গতিকে সকলোৱে চাই আছে এয়া মনোজ আৰু খুব ভালকে কাম কৰি আছে মই আছো আৰু এয়া হৈছে আমাৰ বিটুল দাদা আৰু বিটুল দাদাটো একদম হেৰি খুব চেষ্টা কৰিছো আৰু চেষ্টা বা নুমলীগড় আহিবা আহিম গৌতম আহিম নুমলীগড় আৰু এয়া বিটুলে খুব বেছি ভাল কাম কৰে আমি এতিয়া অভিনেতা অভিনেত্ৰীসকলে বিটুলৰ কেমেৰাৰ আগত অভিনয় কৰি সাংঘাতিক ভাল পাওঁ সকলোৱে দেখিছে সঁচাকৈ ইমান ধুনীয়া কৰি দিয়ে আৰু মই লেটেষ্ট কাম বিটুলৰ লগত চিষ্টাৰ মছলাৰ যিটো এডৰ কাম কৰিছোঁ সেইটো বিটুলে কৰিছে আৰু দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ কৰিছে অতি সুন্দৰ কাম কৰে আৰু আমাৰ টিমটো খুব ভাল টিমটো ভাল হ'লে ভাল লাগে তাৰপিছত সেয়া ৰাজীৱ এয়া আমাৰ সুন্দৰ টিম মই সকলোৰে নামবোৰ ল'ব পৰা নাই খুব ফটফটকৈ গৈ আছে নসীন অভিষেক ছায়ানিকা বুলুমণি পৰিস্মিতা থেংক ইউ পৰিস্মিতা মই আপোনাৰ গোৱালপাৰা হয় বা গোৱালপাৰা নেকি তাৰমানে মনোজৰ ঘৰৰ ওচৰতে ইউনিছ তাৰপিছত ৰুলিভা এম ইউনিছ হেল্ল' ৰেখা কৃষ্ণা মৰিগাঁৱত আহিবলগীয়া হৈ আছে কাৰণ মই এখন ছবি কৰিছিলোঁ দামিনী বুলি সেই ছবিখনৰ শ্বুটিং মৰিগাঁৱতে হ'ব মৰিগাঁৱত এতিয়া সেই ক'ভিডৰ কাৰণে অকণমান পিছুৱাই আছে কিন্তু আৰম্ভ হ'ব আৰু হয় মই 25 তাৰিখে এইখিনিতে লাইভ যিহেতু চলি আছে মই কৈ দিব বিচাৰিছোঁ 25 তাৰিখে মই নুমলীগড় যাম নুমলীগড় ৰিফাইনেৰীত অনুষ্ঠান এটা আছে মাৰাথন দৌৰ এনেকৈ ঠিকেই কৈছা নুমলীগড় মাৰাথন 2021 এটা সুন্দৰ অনুষ্ঠান আছে গতিকে সেইফালে যিসকল থাকে তেওঁলোকে জইন কৰিব পাৰিব আহিব লগ পাম তাৰপিছত কিজানি মই ডিগবৈও যাব পাৰোঁ ডিগবৈতো এটা অনুষ্ঠান আছে আৰু সেয়াই এতিয়া আমি গুৱাহাটীতে ক'ব আমাৰ বেচিকেলি কনষ্ট্ৰাকশ্যন ইণ্টেৰিয়ৰ্ছ এণ্ড লেণ্ডস্কেপিং চ' গোটেই ডিছক্ৰিপশ্যনখিনি আপোনাৰ ভিডিঅ'টোৰ তলত দিয়া থাকিব গোটেইখিনি হৈ যোৱাৰ পিছত চ' অলৱেজ ফিল ফ্ৰী টু ৰিচ আছ অ'কে কণ্টেক্ট থেংক ইউ দ্য এলিয়ৰ ডিজাইন I love you কৈছে I love you but upon thank you I love you too ক'ত আছে বা প্ৰমেশ মই হেৰিত আছোঁ চি আফটাৰ লং টাইম চাও সুৰেন মই আমি আছোঁ হেৰি সোণাপুৰত আছোঁ শ্বিলঙলৈ গৈছোঁ কাৰণ শ্বিলঙত যোৱাকালিলৈকে বৰফ পৰি আছিলে এতিয়া শ্বিলং যাওঁ লাগিছে কিন্তু উপায় নাই মই দেখুৱাওঁ আপোনালোকক গোটেই বৰ ধুনীয়া এই জেগা টুকুৰা ন সুন্দৰ লোকেশ্যনত আমি কাম কৰিছোঁ আপোনাৰ বহুত ভাল লাগে থেংক ইউ নন্দিতা জিতু বিলকিছ লাভ ইউ বিলকিছ ৰূপজ্যোতি আলি মোৰ লগত এতিয়া আমাৰ ইয়াত চলি আছে আমাৰ কাম এতিয়া ক'ত আছে ৰাহুল এতিয়া আমি সোণাপুৰত আছোঁ ঋতু নেষ্টাবা ভালনে নামিতা ভাল গতিকে সেয়াই কথা সুন্দৰ লাগিছে নিষ্টাবা ৰিহান থেংক ইউ মই তোমাৰ ডিলেক্স বৰ ধুনীয়া থেংক ইউ প্লাৱন কি খবৰ প্লাৱন গোলাঘাট গৈ আছোঁ গতিকে তোমাক যাতে লগ পাওঁ গোলাঘাটত একদম থাকিবা তাতে 25 তাৰিখে পামগৈ মৃন্ময় উৎপল নয়ন মামু থেংক ইউ মামু নিৰ্মালী থেংক ইউ আপোনালোক সকলোৱে কেইটা বাজিছে 2:30 2:30 বাজিছে গতিকে আপোনালোক সকলোৱে যেকে ভাত পানী খালে এতিয়া আমিও যাওঁ ডে বাই ডে গ্ল'য়িং নেকি ৰাজু থেংক ইউ ছ' মাছ আই লাভ ইউ নিশ্চিতা আই লাভ ইউ ৰেহান দেৱৰাজ সুন্দৰ থেংক ইউ পল্লৱী মই এতিয়া বগামাটিত আহিব একদম আহিম বলৰাম বগামাটিলৈ মোৰ খুব ভাল লগা এখন ঠাই বগামাটি মই নিজে গৈও পগলা হৈ গৈছোঁ ইমান ভাল লগা গতিকে এতিয়া মই লাইফটো সামৰোঁ মোৰ নামটো নোকোৱা নেকি কিয় নক'ম সোণমণি ইমান ধুনীয়া নাম সোণমণি কাম নাম নক'লে হ'বনে ঠাণ্ডা কেনে আব্দুল একেবাৰে ঠাণ্ডা নাই এতিয়া গৰম আমি ঘামিছোঁ জিন্তু কি খবৰ বাইদেউ ভাল নৱ ৰিজাল্ট মেকআপ বেছি ধুনীয়া লাগে হয় নেকি মোৰ ৰিমুভ কৰ মেকআপ কিন্তু এতিয়া উপায় নাই আমি শ্বুটিঙত আছোঁ ৰয় ভালনে বা সকলোকে ভাল এতিয়া নামটো মই ধৰিব পৰা নাই হাই কৈছে পুৰবী প্লাৱন নিশ্চয় লগ পাম একদম প্লাৱন আহিবা লগ পাম ৰিয়ান ইউ আৰ ছ' বিউটিফুল এজ অলৱেজ থেংক ইউ ছ' মাছ আপোনালোকে খুব বেছি ভাল লাগে থেংক ইউ ছ' মাছ নয়ন
কম্পিতা বা খবৰ ভালনে ভাল ৰিমঝিম ভাল বাৰু আমাৰ এতিয়া হৈ গৈছে ন আমি এতিয়া খাবলৈ যাওঁ ভাত খাবলৈ যাওঁ আৰু শুট আছে তাৰপিছত তাৰপিছত আকৌ আমাৰ আছে ৰাতিলৈকে আজি আছে অনুষ্ঠান আছে আমাৰ কি ৰাতিলৈকে শ্বুটিং আছে অনুষ্ঠান কৰি দিছোঁ গতিকে ৰাতিলৈকে আছে আৰু অকণমান দেৰি পাছত বেলেগ এটা লোকেশ্যনত যাম তেতিয়া লাইভ আহিম তেতিয়া দেখুৱাম আৰু থেংক ইউ ছ' মাছ পম্পী গায়ত্ৰী গোলাঘাট কেতিয়া আহিব গোলাঘাট গায়ত্ৰী আহিম হেৰিত 25 তাৰিখে 26 তাৰিখে অনুষ্ঠান আছে বাৰু সকলোকে লগ পাম আৰু এইখিনিতে মই লাইভটো এতিয়া সামৰিছোঁ হ'বনে সামৰো ন এতিয়া তাৰপিছত আমি আকৌ লগ পাম ঠিক আছে